চাই থাকক ফেৰেংগা যাম বা আপুনি এই বিটিচিৰ বাসিন্দা নহয় মই আৰ্থিক কৰি পেলাই আপোনাক আউট কৰি দিম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে বিটিচিটো বাঁচাব লাগে প্ৰমোদ বড়ো হাতাব লাগে সেইখিনি শ্লোগান প্ৰমোদে আমাৰ লগত ফোনত কথা পাতি পেলাই যিখিনি কৈ আছে মোক খাম্পা আৰু চন্দনক ডাষ্টবিনত অলৰেডি পেলাই দিছে फेरेंगाया मुस्किलानो जालायबायना दा बिथांखौ आरटिआइसो होनो ओंखारलायलांबाय नै बोरै जानांगौ जाखोथाय आं एसे जाल्लाखौनो मोनलायलांबाय बिथां EM रनजित बसुमतारीखौ बाथ्राया नैबे मोनसेखौ एसे गोसोखांदों समा सफैलायलायबाय सेप्टेम्बर 14 सेप्टेम्बर मार्टियार्स डे NDFB आफादनि जायफ्रा मुंख्लं जानाय बिसोरनि थाखाय माब्लाबानो फोसावनायमोन माने मार्टियार्स टम्बो जेनेरेल भाबैनो मोनसे मार्टियार्स टम्ब बानायनायनिमोन नाथाय दिनैसिमबो गबिन्द चन्द्र बसुमतारी आरो प्रमोद बर' बिथांमोना दिनैसिमबो खालामनो हायाखै रनजित बसुमतारी मोना गावनि लाबालाबखौ नायगासिनो दङ नायनानैबोथ' माथो लाब दङ जोंनि जायफोर मार्टियार्स डे ना 14 सेप्टेम्बरखौ जों मुंख्लं सान होननानै जों NDFB फोरा मानिबोबाय थादों आजि बिसिबांबा जेब्लानिफ्राय गिबि मुंख्लं जाजेननाय अब्लानिफ्रायनो NDFB खुंजेनबाय थादों देग्लाय बोसोराव बहा खुंगोन नङा होनबा दानिफ्रायनो मोनसेबो जुदि स्टाडि गैया माबा मोनसे सिन्था खालामाबा नङा होनबा जों माब्ला खालामहैगोन आरो जिहेतु गभर्नमेन्टआ फोसावनाय हिसाबै नैबे मार्टियार्स टम्ब लुनायनि थाखाय ना बेफोरखौ दिनैसिमबो रेडि गैया खारन प्रमोद बर'आ NDFB खौ फोजोबस्रांनायनि मोनसे पलिसिया दङमोन माखासे बाथ्राखौ बुङोबा बिराद गिख्रंथाव आं बुंनो थांला गबिन्द चन्द्र बसुमतारी आरो नैबे प्रमोद बर' बिथांमोनानो BTR नि CM बिथांमोनानो माबायदिहाय खैसार सादों ना बिसोर सानैनि सायाव लोगोसे आरो बिसोरखौबो उल्था खैसार साग्रा दङ बिसोरो बैसोरनि लाबालाबाव बा बैसोरनि माखासे बजा मोननायनि सायाव बिथांमोना माखासे गोजावदों बुंनो थाङोब्ला जाथिखौ एसे हारिखौ नङा होनबा अलखदाव खोख्लैदों होननानै बुङोबा सानैल' व्यक्ति बा साथामखौनो होनना बुंबावगोन आं सासेनि मुंखौ मख'नो सानबावाखै गोलाव बाथ्रा बुंनो सानाखै माखासे हाग्रामा महिलारिनि बारग' चिफ बिथांनि माखासे बाथ्राखौ जों खोनासंनानैबो लानि रनजित बसुमतारीया सिन्था खालामबाव बारा दिन गैला 14 सेप्टेम्बरा सफैनो गबिन्द चन्द्र एसे सिन्था खालामनाया मोजां नोंसोरनि बे ओरै फर्चुनार लांलाय ओरै बायदिसिना लांलाय दामि गारिजों सिबख'बाय थाबा जानाय नङा थ' जिखियानो जाला गोलाव बाथ्रा बुंबाय हाग्रामा महिलारिनि माखासे बाथ्राखौ जों खोनासंनानै लानि दरंगाजुलि ब्लक कमिटि बिपिएफ दলৰ उद्योगত BSU ওমেন আৰু ইয়দৰ যেটো গেট টুগেদাৰ এটো ভালকৈ হৈ গ'ল মততে আমি যিখিনি ইয়দৰ লগত কথা পাতিছোঁ বা পেৰেণ্ট বডিৰ লগত যিখিনি কথা পাতিবলৈ পাইছে দৰংগাজুলি হিচাপে আমাৰ বিপিএফ দলটো 1 নম্বৰ পজিশ্যনত আছে আগন্তুক যেটো সেপ্টেম্বৰ মাহৰ যেটো নিৰ্বাচন হ'ব সেইটো খুব ভাল ফলাফল দিব আৰু আমি দৰংগাজুলি হিচাপে আজিলৈকে একবাৰো হাৰা নাই 4বাৰ হৈ গ'ল ইলেকশ্যন 4বাৰতে বিপিএফ জিকিছে এইবাৰো বিপিএফ জিকিব আৰু আমাৰ দলত সকলো জাতি জনগোষ্ঠী আছে সব জাতি জনগোষ্ঠীয়ে আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে বিটিচিটো বাঁচাব লাগে প্ৰমোদ বড়ো হাতাব লাগে সেইখিনি শ্লোগান বেলেগ কোনো বিচাৰা নাই এইবাৰ বিপিএফ চৰকাৰ আহিব লাগে বুলি সবে মানে আগুৱাই আহিছে কথা মই ভাষণত যেটো কৈছে সঁচা কথাই কৈছো মই কমেও 25টা আমি সিট পাম কমেও 25টা আমাৰ নেক্সটত বিজেপি আহিব 3 নম্বৰত মানে ইউপিপিএল থাকিব 2টা 3টা পাব পাৰে এটো প্ৰমোদৰ কথা প্ৰমোদে আমাৰ লগত ফোনত কথা পাতি পেলাই যিখিনি কৈ আছে মোক খাম্পা আৰু চন্দনক ডাষ্টবিনত অলৰেডি পেলাই দিছে এইবিলাক কৈ লাভ নাই স্যার কালি ৰঞ্জিত বসুমতাৰী আপোনাক এক প্ৰকাৰ কটাক্ষ কৰি কৈছে আপুনি পিপিএলৰ যোগদান কৰিলে আপোনালৈ এই ফেৰেংগাৰ কথা বাদে ফেৰেংগা এইবিলাক কথা কোৱাৰ কোনো অধিকাৰেই নাই মিনিংলেছ ই যেটো ফৰেনাৰ হয় ব্ৰিটিছৰ বাসিন্দা নহয় ইয়াৰ কথা কিবা মূল্য থাকে নেকি চাই থাকক ফেৰেংগা যাম বা আপুনি এই ব্ৰিটিছৰ বাসিন্দা নহয় মই আৰ্থিক কৰি পেলাই আপোনাক আউট কৰি দিম স্যার ভাষণত আপুনি আনটা কথা কৈছে যে আপুনি নিৰ্মাণ কৰা 3 কোটাৰ গেষ্ট হাউস তেওঁলোকে চিনি খৌটিৰ আমি গেষ্ট হাউস বনাই ইহঁতে ৰিফাইন কৰে 12 কোটিৰ এটা কি এইটো নতুন কথা নাকি আপোনালোকে চাওকচোন ব্ৰিটিছ অফিচত যাই পেলাই চাওক
আমি মুঠতে 3 কোটি ওচৰা ওচৰি এই হাউলিক গেষ্ট হাউচটো 12 কোটিত ৰিপেয়াৰিং কৰি আছে আৰু সেই শিলিগুৰি যিটো গেষ্ট হাউচ সেইটো মানে 3 কোটিৰ অলপ বেছি হ'ব সেইটো 12 কোটি আৰু আপোনাৰ এই মুঠতে সব এনেকুৱা এই কিবাটো 5 কোটি কিমান বা আছে আমাৰ কৈলাশ কলনী গেষ্ট হাউচটো দিল্লীৰ সেইটো 22 কোটি ৰিপেয়াৰ কোনটো আমাৰ চৰকাৰ আহিলে এনেকুৱা কেলেংকাৰী নাথাকিব বিৰাট ভালকৈ আমি চৰকাৰ চলাম আগৰ নিচিনা বাছ এতিয়াতো দুৰ্নীতি কৰাৰ কোনো কিবাই নাই মানে হিচাপে নাই মানে BTCত যদি 100 টকা আহে এই 100 টকাৰ ভিতৰত আমি কেনেকৈ মানে মিছা স্কিম দি পেলাই ভুৱা কিবা একটা দি পেলাই আমি পইচাটো ওলাই পেলাই খাব পাৰি তাৰ কাৰণেহে ব্যস্ত কাম কৰাৰ ক্ষেত্ৰত ব্যস্ত নহয় আপোনালোকে চাওক আমাৰ BPF দলে সেইদিনা ট্ৰাইনিয়েল কনফাৰেন্সত আমি ডিচিশ্যন লৈছিল যে কোকৰাঝাৰ খাৰিগাঁও ৰাস্তাটো ফ'ৰলেন আমি বনাম চৰকাৰ আহিলে আমি ফ'ৰলেন বনাম বুলি কৈছোঁ এই যে চৰকাৰ আহি আছে সেইদিনা CM ছাৰে এনাউন্স কৰি গ'ল দেখা নাই ফ'ৰলেন হ'ব